প্ৰথমে আশাবাদী মই নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ যথেষ্ট বিশ্বাস আছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে মই টিকেট পাম টিকেট কাটা নাযায় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয়তো গুৱাহাটীৰ পৰা খেলিব নহ'লে ৰাজ্যসভালৈ যাব তেখেতৰ দায়িত্ব গধুৰ আছে আৰু তেখেতে আৰু এটা দায়িত্ব দিব আৰু এটা এখন ৰাজ্যৰ এইটো বেংগল পশ্চিমবংগৰ গতিকে তেখেতে হয়তো নেখেলিব পাৰে বা খেলিলেও গুৱাহাটীৰ পৰা খেলিব কিয় গুৱাহাটী অন্য প্ৰাৰ্থীও নাই জিকিব পৰা প্ৰাৰ্থী গুৱাহাটীত নাই এতিয়া আজিৰ যুগত আৰু যদি নিদিয়ে কষ্টটো যথেষ্ট পাইছোঁ মই যেতিয়া অপাৰেশ্যন কিডনি ট্ৰান্সপ্লাণ্ট অংগ ট্ৰান্সপ্লাণ্টৰ সময় মোৰ ছোৱালী জেলত আছিল ছোৱালী মোকো চাব নাপালোঁ ছোৱালী মোৰ মোক চাবলৈ নাপালোঁ ভেণ্টিলেশ্যনো গ'লোঁ মই তেতিয়া ছোৱালীৰ লগত নাই এজনী ছোৱালী মোৰ আৰু মোৰ ছোৱালীজনী আছিল ছেকেণ্ড ডনাৰ দ্বিতীয় ডনাৰ আছে কিডনিৰ যদি ফাৰ্ষ্ট ডনাৰ বেজি ফেল হৈ যায় নহয় তেতিয়া মোৰ ছোৱালীয়ে দিব লগা আছিলে আৰু ব্লাড ৰক্তদানো কৰাৰ কথা আছিল কিয় মোৰ ছোৱালীয়ে মোৰ গ্ৰুপ একে তেজৰ গ্ৰুপ একে সেই সময়ত ছোৱালী জেলত সোমাই গ'ল আৰু মই ভেণ্টিলেশ্যনত যাব লগা হ'ল গতিকে কষ্ট যথেষ্ট পাইছোঁ ৰাইজে দেখিছে ৰাইজে বুজি আছে মই কিমান কষ্ট পাইছোঁ আৰু কিমান ঘাত প্ৰতিঘাত সহ্য কৰিও আজি মনোবল অত্যন্ত ষ্ট্ৰং থকাৰ কাৰণে আজি আছোঁ আৰু তাৰপিছত যদি এতিয়া টিকেট নিদিয়ে আৰু 44 বছৰ মই কৰিলোঁ সংঘৰ মই সদস্য হয় আজীৱন 1976 চনৰ পৰা 91 চনৰ পৰা 1991 চনৰ পৰা বিজেপিত আছোঁ আৰু গোটেই অসম আধা অসমত খোজকাঢ়ি ঘূৰিছোঁ বিজেপিৰ কাৰণে সংঘৰ কাৰণে আৰু চাইকেলেৰে ঘূৰিছোঁ মটৰচাইকেল ঘূৰিছোঁ গাড়ী লৈ ঘূৰিছোঁ নিজৰ খৰচ নিজৰ তেল নিজৰ গাড়ী চব এক পইচা দলৰ পৰা আজি লোৱা নাই ক'তো উদাহৰণ নাই যে ফলানা এটা খোৱা কৰিব লাগে ক'ৰবাত যাব লাগে কোনো জিলা যাব লাগে টকা দিয়ক তেল ভৰাই দিয়ক এইটো কৰা নাই যিমান টকা কমাল পাৰে তাৰ 70% দলকে দিলোঁ তাৰপাছত চিটিং মই সাংসদ হয় প্ৰেচিডেণ্ট আজি সাংসদ হৈ আছোঁ আৰু কোনো এণ্টি ইনকাম্বেন্সি মোৰ বিৰুদ্ধে নাই কোনো বিৰোধী দলে মোৰ আঙুলি উঠাব পৰা নাই চবৰ লগত চব জাতি জনগোষ্ঠী অসমীয়া বেংগলী বড়ো মিচিং দেউৰী সোণোৱাল আপোনাৰ আদিবাসী চাহ জনজাতি হিন্দু মুছলমান চবৰ লগত হিন্দু মুছলমান খ্ৰীষ্টিয়ান চবৰ লগত মিলিজুলি কাম কৰি আছোঁ আৰু সাংসদৰ পুঁজি সব জাতি জনগোষ্ঠী সব ধৰ্মৰ লোকক দিছোঁ অকল বিজেপি মানুহ বা নহয় বিভিন্ন দলৰ মানুহকো দিছোঁ গতিকে সেই সময়ত মোৰ কাৰণে তেজপুৰ সংসদীয় সমষ্টিৰ আজিৰ দিনত মই নিজৰ ছোৱালীতকৈ বেছি মৰম কৰি পোহপাল কৰিছোঁ 5 বছৰ এই 5 বছৰ কৰিছোঁৱে ইনফেক্ট ক'ব গ'লে 1991 চনত কৰি আহিছোঁ মই গতিকে সেই সমষ্টি যদি পৰা মোৰ বঞ্চিত কৰে তেতিয়া দলত থকা উচিত নহয় মই দল ত্যাগ কৰিম এতিয়ালৈ কৰা নাই চাই লওঁ এতিয়া যেহেতু মই ক'লোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই মানুহ আৰু আমি অটল বিহাৰী বাজপেয়ী আৰু আদৱানীজী শ্যামপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায় মুখ্যাই দলত আহিছিলোঁ বেলেগৰ মুখ্যাই অহা নাই আৰু আজি যিহেতু বলিষ্ঠ নেতৃত্ব আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু অমিত শ্বাহ ডাঙৰীয়াৰ অসমতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে আৰু তেওঁলোকৰ ওপৰত মোৰ যথেষ্ট আস্থা আছে বিশ্বাস আছে তেওঁলোকে জানেও মোক যে খুব ভাল কৰ্মঠ দলৰ কৰ্মী হয় অনবৰত লাগি থকা কৰ্মী হয় এই বেমাৰ হৈ অপাৰেশ্যন কৰিয়ে 3 মাহ নহওঁতে মই দলৰ কাৰণে ফিল্ডত নামিলোঁ পঞ্চায়ত 90% জিকালোঁ আৰু মোৰ সমষ্টি আজি অসমত বেষ্ট এণ্ড ফাৰ্ষ্ট প্ৰথম সমষ্টি য'ত ইমান শতাংশ আপোনাৰ সফল হৈছে ভোটদানত পঞ্চায়তে হওক আজি 9জন ভিতৰত 9জন বিধায়ক জিকিছে 7টা আমি মিউনিচিপেল বোৰ্ড পৌৰ নিগম জিকাইছোঁ আৰু সাংসদ আছোঁৱে গতিকে কংগ্ৰেছ এজি অন্য দলক মই মাত্ৰ 10% এৰি দিছোঁ পঞ্চায়ত নিৰ্বাচনত তাৰপিছত যদি দলীয় টিকেট মই নাপাওঁ এইটো কোনো যুক্তিকৰ নহয় আৰু কোনো লজিক নাই কোনো ৰিজন নাই কোনো কাৰণ নাই তাৰপিছত টিকেট কাটিলে তেতিয়া দলত নাথাকোঁ বেলেগ দলক মই আলোচনা কৰা নাই যেদিনা টিকেট ঘোষণা হ'ব টিকেট নাপাওঁ তেতিয়াই মই ইমিডিয়েটলি পদত্যাগ কৰি দলৰ পৰা 44 বছৰীয়া জীৱন ইয়াতে দলত ত্যাগ কৰি বাই কৰি তেতিয়া বেলেগ চিন্তা কৰি এটা ষড়যন্ত্ৰৰ ভিতৰুৱা এটা লবি সদায় ৰাজনৈতিক দলৰ যিকোনো ব্যক্তিৰ বিৰুদ্ধে ৰাজনীতি কৰা মানুহ বিৰুদ্ধে সপক্ষে বিপক্ষে এটা লবি থাকেই গতিকে বিপক্ষে লবি হয়তো এইবিলাক ষড়যন্ত্ৰ কৰি আছে যাতে আৰ পিছত টিকেট নাপাওক কষ্ট পাওক আৰু যেহেতু অপাৰেশ্যনৰ অংগ
সলনি কৰা মতলব ট্ৰান্সপ্লান্ট কৰা কিডনি নিচিনা সেনসিটিভ অর্গান ট্রান্সপ্লান্ট করা অত্যন্ত জটিল অপারেশন 3 মাহ হসপিটাল থাকিব লাগে সেই সময় যদি ছোৱালী মুখ মই চাবলৈ পোৱা নাই এজনী ছোৱালী মোৰ মুখ চাবলৈ পোৱা নাই বহুত ভাবিছে আৰ পিছত তাতে মৰি যাব ছোৱালী জেলত পঠাই দিয়া হল সেই সময়তে একদম রাইট টাইমত ঠিক সময়ত ছোৱালীক জেলত পঠাই দিয়া হল আর পিছত মৰি যাব ঘূৰি নাহে গতিকে ইয়াত কোনো চিন্তাৰ বিষয় নাই কিন্তু ভগৱানৰ দয়া যথেষ্ট আছে ৰাইজৰ মোৰ ওপৰত আশীৰ্বাদ মোৰ সমষ্টি ৰাইজে নহয় মোৰ 26 লাখ সমষ্টি ৰাইজে নহয় গোটে অসমৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকে যেনেকা নামঘৰ মন্দিৰ মছজিদ আপোনাৰ কি গিৰ্জাত গৈ বিভিন্ন গিৰ্জাত বাইবেল লৈ মছজিদত কোৰাণ লৈ যেনেকা দোয়া কৰিলে প্ৰাৰ্থনা কৰিলে তাৰ ফলত মই জীয়াই আহিছোঁ আৰু জীয়াই অহা নহয় অত্যন্ত খুব সোনকালে ভাল হৈ আহিছোঁ আৰু অত্যন্ত বলিষ্ঠ হৈ আহিছোঁ তাৰ আশীৰ্বাদৰ কাৰণে ৰাইজক মই ধন্যবাদ দিছোঁ আৰু ভগৱানৰ কৃপাত ভগৱানক ধন্যবাদ দিছোঁ লগ পাই আছোঁ কালি বহুত মানুহ লগ পালোঁ আজিও কথা হৈ আছে আজিও মানুহ সকল আহিছিল গম পাইছে যে পুৰাণ যিহেতু যথেষ্ট পুৰণা আজি দলৰ ভিতৰত তৃতীয় আটাইতকৈ পুৰণা ওল্ডেষ্ট দলীয় কৰ্মী মই কমেণ্ট প্ৰকাশ ডাঙৰীয়া ৰমেন ডেকা ডাঙৰীয়া আৰু মই তিনিজন আছোঁ জীৱিত দলীয় পুৰণা কৰ্মীৰ ভিতৰত গতিকে বহুত মানুহ আহিছে খবৰ লৈছে কৈছে নাই আপুনি নিশ্চিন্ত থাকক দলৰ টিকেট হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনাক ভাল পায় অমিত শ্বাহ ডাঙৰীয়া ভাল পায় চবেই ভাল পায় সৰ্বানন্দ সোণোৱালে আপোনাৰ একদম নিজৰ ককাক নিচিনা মানে গতিকে আপুনি চিন্তা কৰিব নালাগে দলীয় টিকেট হ'ব বুলি কৈ গৈছে মোক তো চাই আছোঁ সেইকাৰণে আছোঁ মই টিকেট ফাইনেল কৰিয়ে হস্তন্যস্ত কৰিয়ে ইয়াৰ পৰা যাম